Break! Load! Load! Let's load! Cut! Kêu lang thương. Oro rao kêu lang thương. যিটো প্ৰতিনিধি সভা হৈছিলে আমি ঠিকেই আছিল মাজতে এটা প্ৰতিকূল যিটো ধুমুহা বতাহ আহিলে তাৰ কাৰণে আমাৰ অলপ পৰিৱেশটো নষ্ট হৈছে আৰু যথেষ্ট আমাৰ ক্ষয়ক্ষতি হৈছে পেণ্ডেলো প্ৰায় ভাঙাৰ নিচিনাই হৈছে তথাপিও আমি আজি আমাৰ বড়ো সাহিত্য সভাৰ যিটো নেকি পতাকা যিটো পবিত্ৰ পতাকা আমি উত্তোলন কৰিলোঁ আৰু আমি আশাবাদী যে আমাৰ ৰাইজে তামোলপুৰবাসীয়ে যিটো আশা কৰিছিলে সেই আশাটো পূৰণ কৰাৰ কাৰণে বড়ো সাহিত্য সভাই সদায় চিন্তা চৰ্চা কৰে আৰু আমি এই ৬০তম অধিৱেশনৰ লগত সংগতি ৰাখি আমি আজি আমাৰ বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰিলোঁ আমাৰ শ্বহীদ বেদীত আমি এই কৰিলোঁ শ্বহীদ তৰ্পণ কৰিলোঁ এটা কথা ঠিক যে এতিয়া যিটো নেকি আপোনাৰ বিশ্বায়নৰ যুগ আৰু এতিয়া প্ৰতিযোগিতামূলক যুগ এই যুগত আমি ফেৰ মাৰিব পৰাকৈ আমি বড়ো সাহিত্য সভাই এতিয়া আমি এই 21st চেঞ্চুৰীত 21 শতিকাত আমি আগুৱাই যোৱাৰ কাৰণে যিটো আমি পদক্ষেপ লৈছোঁ যে আমি থুনলাই আমি কৰিছোঁ কমিশ্যন কৰিছোঁ আৰু ভাৰতবাণীত আমি এই আমাৰ যিমান পাব্লিকেশ্যন আছে সেইটো আমি ইয়াত মানে অন্তৰ্ভুক্ত কৰিছোঁ আৰু আমি দেখিছোঁ যে বড়ো সাহিত্য সভা এটা লিটাৰেৰী অৰ্গেনাইজেশ্যন হিচাপে সাহিত্য সংস্কৃতি অনুষ্ঠান হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে আৰু সেই হিচাপত আমি বড়ো জাতি গঠনৰ ক্ষেত্ৰত আৰু বড়ো জাতিৰ ঐক্য সংহতিৰ ক্ষেত্ৰতো আমি মাত মাতি আহিছোঁ আৰু আজি আমাৰ মাজত যিটো নেকি পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটো আমি প্ৰতিনিধি সভাতে আমাৰ আলোচনা কৰাৰ কথা আছিল আৰু তথাপিও আমি এটা এপিল কৰিছোঁ আমি আহ্বান জনাইছোঁ যে আমাৰ মাজত যিটো খিৱলি আমাৰ মাজত যিটো ডিছইউনিটি সেইটো যাতে নহয় আৰু ভাষা সংস্কৃতি বিকাশৰ ক্ষেত্ৰত বড়ো ভাষী হিচাপে আমি ঐক্যবদ্ধভাৱে আমি কাম কৰিব লাগিব এইখিনি মই আশাবাদী আৰু আমি বড়ো সাহিত্য সভাই কিছুমান আমি আঁচনি আমাৰ আছে যেনে আমাৰ বহুভাষিক আমাৰ অভিধান তৈয়াৰ কৰাৰ যিটো নেকি আমাৰ প্ৰচেষ্টা সেইটো আছে অনুবাদ সাহিত্যৰ কথা আছে আৰু আমি দেখিছোঁ যোৱা 5টা বছৰত যিখিনি আমাৰ পাঠ্যপুথিৰ অভাৱ অভিযোগ হৈছিলে সেইখিনি প্ৰায় অসম চৰকাৰে আমাৰ আহ্বানৰ ক্ৰমে তেখেতসকলে ৰেগুলাৰলি পাঠ্যপুথি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু কিছুমান আখৰা আছে এই আখৰাবিলাক গুচাই দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অসম চৰকাৰৰ লগত আমি সহযোগিতা কৰি পেলাই বড়ো সাহিত্য সভাই কাম কৰি আহিছে আৰু বিটিআৰ চুক্তিৰ আধাৰতো আমি যিখিনি 6.3 6 নম্বৰ দফাত যিটো লিখা আছে সন্নিৱিষ্ট লিখা আছে যে বড়ো মাধ্যমৰ সমস্যাবিলাক বড়ো স্কুলৰ সমস্যাবিলাক আমি সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ বিটিচি বা বিটিআৰ নতুন চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলৰ লগতো আমি আলোচনা কৰিছোঁ আৰু শৈক্ষিক পৰিৱেশ যাতে বিনষ্ট নহয় নতুন প্ৰজন্মৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত যাতে শৈক্ষিক পৰিৱেশটো এটা সুস্থ পৰিৱেশ বাতাবৰণ সৃষ্টি হয়
আৰু প্ৰতিযোগিতামূলক এই যুগত যাতে আমি ফেৰ মাৰিব পাৰোঁ, অন্যান্য জাতিগোষ্ঠীৰ লগত আমি ফেৰ মাৰিব পাৰোঁ, এইখিনি বড়ো সাহিত্য সভাই চিন্তা চৰ্চা কৰিছে। আৰু আমাৰ কিছুমান কাম কৰিবলগীয়া বহুত আছে। গতিকে আমি সকলোকে আহ্বান কৰিছোঁ যে এই ৬০তম অধিৱেশনৰ মাজেৰে আমি আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক সময়ত যাতে আমি ঐক্যবদ্ধভাৱে শান্তি সম্প্ৰীতিৰে আমি আগুৱাই যাব পাৰোঁ।